তো হেল্ল' গাইজ গুড মৰ্ণিং আপোনালোক সকলোৰে মোক ফেচবুক পেজৰ আৰু ইউটিউব চেনেললৈ স্বাগতম জনাই তো আজি ব্লগটো আৰম্ভ কৰোঁ গাইজ মানে আজি মোৰ শ্ৰীমতী 2 নম্বৰ বেজি তো গাইজ 5 মহিনা হৈ গয়া 5 মাহ হৈ গ'ল মানে আজি বেজি ল'বলৈ যাব লাগে তো গাইজ বৰষুণটো মানে এৰাই নাই পূৰা বৰষুণ আজি এসপ্তাহ ধৰি বৰষুণে পৰিছে একদম ওলোৱা সময়ত বাটটো মানে পূৰা বৰষুণ তো মোৰ চিনুটোক দি থৈছোঁ এটা আম মানে সি এইখিনি মানে মেংগ' খাই মানে বিৰাট ভাল লাগে চেনিকল নাইকা হৈ যোৱাৰ কাৰণে মানে এতিয়া মেংগ' খাই বিৰাট ভাল পোৱা হৈছে গাইজ মেংগ'টো আনি দিয়ালৈকে তাক উতুৰি বুৰি খায় একদম এইফালে মই আনালৈ গ'লেগৈ তালৈ গ'লেগৈ সি একদম পূৰা ধুতুৰি মুচি আছে দেখিছেনে তো একদম মেংগ' চেংগ খাই তাক মোক মানে মেডামক হেৰি এটা উলিয়াব দিছোঁ তো চাউত এটা পেণ্টটো শুকুৱাই নাই মেডাম পালা হয় নাই তো মেডামক সেইটা ভাত পানী খালোঁৱে মানে গাইজ কচুলতি আৰু শুকতি বনালে মেডামে কচুলতি আৰু শুকতি বনাই খালোঁ তো গাইজ মানে আন্ধা পাইছে চাগে দেই মানে হেৰি যে তো ফ্লাছটো জ্বলোৱা নাই তো কচুলতি আৰু শুকতি খাই কৰি হৈ গ'ল মম গ'ল স্কুললৈ মই এতিয়া মানে নিহাক লৈ যাওঁ তো তাক লৈ যাই কৰি মানে স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাওঁ বেজি চেজি দিয়াও গৈ তো বেজি আজিকালি মানে বেজি চেজি যোৰতহে মানে পোৱালি ছোৱালী হোৱা যেন লাগে আৰু মানে বেজি চেজি লাগেই মানে তো বেজি চেজি হেৰি ঠিক ঠাকটো কৰি লওঁগৈ যাওঁ মানে তো বোকাৰ ৰাস্তা কি হ'ব তো গাইজ মই মানে স্পৰ্ট চিপটো লগাই লৈছোঁ একদম টেন চোলাবিলাক মানে বৰষুণে ভিজি কঠীয়া চঠীয়া পেলোৱা মানে তো হেৰি হৈ গৈছেগৈ তো এইফালে অজয় দা তো একদম কটা চাট আনিলা এইটো মেডাম তো গাইজ কাগজ পাতি গোটেইখিনি লৈ ল'লোঁ এয়া মেডামৰ কিবাখিনি কাগজ এয়া প্ৰসৱৰ কাগজ গাইজ এয়া প্ৰসৱৰ কাগজ বেজি চেজি দিয়া কাগজ এইসোপা লৈ ল'লোঁ একদম পূৰা বেঙাই দি চেঙাই দি লৈ লৈছে সি মানে তো এইফালে আছে মগৰ মানে পালেং বিচনাখন মানে ঠিক কৰাই নাই তেনেকুৱাই আছে মানে বৰষুণৰ কাৰণে মানে আজি উঠাটো অকণমান দেৰি হ'ল সেইকাৰণে তো এইফালে পূৰা মেডামে পূৰা ফেলা ফেলি খান্দিছে গাইজ এয়া পূৰা মেডাম পূৰা ফেলা ফেলি খান্দিছে মেডাম ফেলা ফেলি খান্দি কৰি লওক মানে ব'লক এতিয়া ময়ো যাওঁ হেলমেটটো লগাই লওঁ হেলমেটটো লগাই কৰি লৈ বাইকৰ চাবিটো লৈ যাওঁ বেজি চেজিটো দিয়াই আনোগৈ বেজিটো 10টা বাজি গ'ল মানে তাত নহ'লে আৰু খং কৰিব ন তো আহি পেলাই ৰখি থাকে আচাৰ ডক্টৰ চক্টৰবিলাক আহি ৰখি থাকে তো সেইকাৰণে বেজি চেজিটো দিয়াই আনিলোঁ তো গাইজ আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব তো শ্বেয়াৰ কৰিলে আৰু কমেণ্ট কৰিলে বহুত ভাল লাগে নিজকে অকণমান ভাল লাগে আৰু মানে নহ'লে মানে কিবা উকা যেন লাগে আহে তেনেকুৱা ধৰণৰ লাগে মানে গাইজ তো আপোনালোকক অনুৰোধ কৰিছোঁ যেনেকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰে গাইজ হৈ গ'ল যাওঁ একদম মেডামক লৈ কৰি যাওঁ আৰু বৰষুণটো নেৰাই হ'ল কিয় নেৰা নেপেৰা বৰষুণ এইকেইদিন কি হ'ব বানপানী আহিব নেকি আৰু গাইজ কঠীয়া চঠীয়াখিনি পেলাই ল'লোঁ যদি বানপানী চানপানী আহি যায় একদম কঠীয়াও মৰিব খেতিও যাব পেটৰো লঘোণ হ'ব গাইজ কি হ'ব উপায় নাই তো দুখীয়া মানুহ ন গাইজ মানে খেতিকণৰ ওপৰতে নিৰ্ভয় মানে ভাত মুঠি থাকিলে আৰু কোটাই নিকাই সেইকণো হৈ যায়গৈ মানে গাইজ তো এতিয়া মানে যাই কৰি লওঁ তাতহে লগ পাম গাই ন গাইজ মানে কেমেৰা লগাবলৈ মানে হেলমেটত একো সুবিধাজনক বস্তু নাই তো তাতহে যাই লগ পাই আছোঁ আপোনালোকে চাই থাকক শেষলৈকে যদি ভাল লাগে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো হৈ গ'ল চলো তো গাইজ আহি পাই গ'লোঁ উঠনিয়ে মানে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ আৰু মানে এলাহ লাগি গ'ল মানে বহুত কিনি বহুত মাথা চাথা অকণমান বিষালে ন তো এতিয়া খাই পাই যাওঁ মানে এতিয়া ৰাতিলৈ হ'ব ৰুটি পিঠা খাই পেলাই মেডাম নহ'লে ৰুটি পিঠা নোখোৱালে গাইজ মানে হেৰি হ'ব ন কি কয় বোলে মোৰ বাবুটো লালতি ওলাই থকা হ'ব গাইজ ৰুটি পিঠা আকৌ ব্ৰইলাৰ মাংস হয়নে মেডাম এইফালে বঢ়িয়াকৈ গৈ আছে এইফালে বোকা গাইজ আমাৰ মানে একচুৱেলি ফিল্ডৰ ফালৰ ৰাস্তাটো ন আমাৰ একদম মানে বহুত বিপদ গাড়ী গুৰা আনাও মানে বহুত বোকা হৈ যায়গৈ তো গৈ আছোঁ মাংসৰ দোকানলৈ গাইজ তাত যাহে কি মাংস লৈ আহে মেডামে ব্ৰইলাৰ গাঁৱলীয়া ব্ৰইলাৰ আজি ফেভাৰেট মাংসটো হ'ল আমাৰ ব্ৰইলাৰ আৰু লোকেলটোতো দাম বেছি পাবলৈয়ে নাই গাইজ তো গৈ আছোঁ কিনি বৰষুণটো লাহে লাহে অকণমান এৰিছে তথাপিও মানে ছাতিটো লৈ আহিছোঁ আৰু চাইনিজৰ যে প্ৰব্লেম মেডাম বঢ়িয়াকৈ যাই লওক গৈ আছোঁ ৰাস্তাত তো ফাইনেল গাইজ আহি পাই গ'লোঁ মানে দোকানৰ এইখিনি ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ আৰু ন তো মানে গাঁৱৰ মানুহৰ আগত ভিডিঅ' চিডিঅ' অকণমান কৰিবলৈ বেয়া লাগে ন তো তেৰা চকুৱে চাই কিছুমানে তো সেইকাৰণে ভাল নালাগে তো একচুৱেলি গাইজ মানে মেডামে আনিলে বঢ়িয়াকৈ মঙহখিনি বইল কৰিলে মই মানে ইফালে গৈছিলোঁ মানে ভিডিঅ' আপলোড কৰিবলৈ গৈছিলোঁ একচুৱেলি মানে মোক বেক চাইডে মানে বাহিৰৰ আগতে 5G নেটৱৰ্ক পায় এইখিনি মানে 5G নেট নোপোৱা হৈ থাকিলে বেক চাইডে একদম পুলৰ মুখত ওলাই যাব লাগে সেইফালে গ'লে মানে ভিডিঅ' আপলোড পুটুককৈ হৈ যায় মানে ছেকেণ্ডত হৈ যায়গৈ আপলোড সেইকাৰণে ভাল হৈছে গাইজ তো বেক চাইডে মানে 4G নেটৱৰ্ক পায় একোৱে নাহে মানে তো এইফালে মাংস বইল কৰি ৰাখিলে এয়া মাংস বইল কৰি ৰাখিলে মেডামে এয়া মাংস তো বইল তাৰপিছত এইফালে আছে তেল চেল দিলে সি মানে বনাব এতিয়া বৰ্তমান সি বনাব এইফালে
বনাব গাইছ মানে এই আটা চাটা আনি থৈছে মই আটাখিনি বোলে মাৰি দিব লাগিব লাহেকৈ এইখিনি আটা মানে এই আটা মানে তো আটাখিনি আছে লাহেকৈ আটাখিনি মাৰি দিব লাগে তো বঢ়িয়াকৈ মাৰি কৰি দিম মানে সি বনাব এতিয়া বঢ়িয়াকৈ ৰাতিৰ সাজটো মানে এইয়া পিঁয়াজ এইফালে আছে মাংস এইফালে গুচাই আছে সি চাল তাল একচুৱেলি মানে ব্ৰইলাৰ মাংস চাল তাল মানে বহুত পেলাই যায় আমাৰ মানে খাংটাই নাই মানে একদম ঘিণ লগা নিচিনা হয় তো সেইটো চাল তাল বাচি আছে মেডামে চালখিনি এৰুৱাই আছে মানে সেইখিনি ফ্ৰাই হ'ব সি ভাজি দিলে ভাল হ'ব হয়নে হয় তো চালখিনি মানে ভাজিলে ভালে ককৰীয়া হ'ব খাই বঢ়িয়া লাগিব তো গাইছ মানে এতিয়া এইখিনি হ'ব তো আকৌ ৰুটি খাইটো থাকিব যেন ভাত কেইটামান বনাব লাগিব উপায়টো নাই তো এইফালে এই চৌ গৰম হৈ গ'ল বোলা তো গাইছ ৰুটি বেলি হৈ গ'ল হাতী কাণৰ নিচিনা ডাঙৰকৈ ৰুটি বেলিলোঁ এতিয়া বৰ্তমান মেডামে পুহি আছে মানে পুৰি আছে গাইছ তো বঢ়িয়াকৈ ডাঙৰকৈ বেলি লওঁ এইখিনি হৈ গ'ল মানে আৰু কেইখনমান আছে মানে সেইখিনি হৈ গ'ল বাকীখন হটকেছত ভৰাই দিছোঁ ভাজি চাজি হৈ গ'ল একদম পূৰা ব্ৰইলাৰ চইলাৰ মুৰ্গী চুৰ্গী এইফালে পূৰা আছে ভাজি লাল হৈ আছে লাল লাল হৈ আছে তো গাইছ এইটো অঁতাই দিয়াচোন মই এটা ফটো মাৰোঁ হাতাখন অঁতাই দিয়া মই এটা ফটো মাৰোঁ গাইছ নাইচ হৈ যাব মাংস নহ'লেও হৈ যাব একদম বঢ়িয়াকৈ হেৰি কৰি হৈ গ'লোঁ গাইছ তো খাব লাগে সন্ধিয়া মানে আমি সোনকালে ভাত খাওঁ দেই গাইছ মানে 7টাৰ বজাতে আমি ভাত খাওঁ তো গাইছ ভিডিঅ'টো লম্বা হৈ যাব অকণমান স্কিপ কৰি বনাই আছোঁ তো আপোনালোকে বেছি লাম্বা হ'লে ফিল্মৰ নিচিনা হৈ যাব নচাবলৈ বেয়া পাব তো হেৰি কৰি লওক ই মেডামে মানে বাকীখিনি হেৰি কৰি লওক তাৰপিছত আৰু লগ পাই আছোঁ আৰু ন তো গাইছ মানে মায়ে পথাৰলৈ যাওঁতে মানে ধৰি আনিছিলে কাকৰ গাইছ কাকৰ মানে হ'ল ক্ৰেপ ধৰি আনিছিলে গাইছ বহুত দিন খোৱা নাই একচুৱেলি কয় দে লৈ ফুৰা কাকৰ তেল নাই বোলে মানে ওলাই ফুৰা গাঁতৰ পৰা ওলাই ফুৰা কাকৰ তেল নাথাকিব পাৰে কিন্তু খাব লাগিব বঢ়িয়াকৈ হৈ আছে ই ক'ৰবাত ডাঙৰ এয়া এইটো কাকৰ সাজৰ ভিডিঅ'টো মানে কালিহে আহিব গাইছ কাৰণ আপোনালোকে অপেক্ষা কৰি থাকক কালিলৈ তো যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থাকক আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত ফ'ল' কৰা নাই ফ'ল' কৰি থাকক মোৰ নতুন ভিডিঅ' লাইফ ষ্টাইল ভিডিঅ'বোৰ চাবলৈ কাৰণে আৰু এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই গাইছ এইফালে ক্ৰেপকেইটা হ'ল বঢ়িয়াকৈ কাইলৈ হ'ব সিহঁতক মানে থৈ দিয়া হৈছে তো মেডামে কোৱাই নেকি ভাত তৰকাৰী 7টাই বজা নাই তো গাইছ খাবলৈ হৈ গ'ল মানে খাব লাগে আৰু অপেক্ষাত আছোঁ মানে নহ'লে চিকটা হৈ যাব গাইছ হটকেছ নাই মানে ৰুটিকেইটা ভৰাই থ'বলৈ এতিয়া খাবলৈ লাগিব তো এইফালে মেডামে বাঢ়ি আছে আমাৰ মাংস ভাজি তো বাঢ়ি আছে বঢ়িয়াকৈ তো গাইছ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় নাপায় মই নাজানো তথাপিও গাইছ মোৰ লাইফ ষ্টাইল ব্লগ মানে তোৰ জীৱনত কি কৰোঁ নকৰোঁ জীৱনটো মানে সেইটোকে দেখাই থাকোঁ যদি চাই ভাল পায় শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিলে মই নিজকে বহুত ভাল লাগে আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব গাইছ লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিলে মানে নিজকে বহুত ভাল লাগে গাইছ তো এইফালে নাই ক'ত দিছে এইটো বৰ বেলেগছিলে দিছে একদম পূৰা গাইছ মানে আজি মানে ৰুটি মানে পূৰা হাতী কাণৰ নিচিনা বনাইছোঁ একদম বিৰাট ডাঙৰ বনাইছোঁ তো আজি ইমানেই যদি ভাল লাগিছে গাইছ মানে খাই কৰি হৈ গ'ল সেইফালে মেডামো হৈ গ'ল মানে পানী বটল খালী বটল লৈ গৈছে এইফালে পৰা তো গাইছ আজিলৈ ভিডিঅ'টো যদি ভাল লাগিছে কৰি দিবলৈ নাপাহৰিব দেখাই দিয়া আকৌ তো গাইছ মানে যে নহওক টেবলেটকেইটা মনাই খুৱাইছোঁগৈ আৰু মোৰ ঠাণ্ডা লাগিছে গাইছ গৰম দিনতো মোৰ ঠাণ্ডাত চাইনিজ যে আছে অকণমান মানে ভাল পাইছোঁহে মানে মেডামক মানে পাংখা লাগে ন পাংখা ঘূৰি আছে মই কাপোৰখন উৰি আছোঁ মানে নাকটোৰ কাৰণে
वाह तो गाइस बेलेग टेबलेट खाया हाँ